ক'ত যাওঁ যায় ক'ত যা মানে গাৰ্লফ্ৰেণ্ড নহয় চলি ইয়াক ঘৰত দিলে ঘূৰি আছে দে কেতিয়া ক'ত যা এই পথৰ পাহৰা পিটি মোক ধান জাল চাবা দিছি তাকে চাই আহো হয় নেকি তহঁতে কি হাল ৰখাতে ৰখি আছা এই ঘৰটোৰ মালিক নাই ক'ৰবাত গেছি বোলে মোক ঘৰটো ৰখাই দি গৈছে দে ৰখ মই যাওঁ দে খেতি খেতি কিবাকে ভাল হ'ল দেই এইবাৰ মোবাইল এটা ল'ব লাগিব চিমখনটো বানাই থৈছোৱে গম নাপাকে মনে মনে ধান বেছি হ'লেও মোবাইলটো ল'ব লাগিব এইবাৰ কিবা এটা কৰিব লাগিব কি এইটো মোবাইল দেখুৱাই মোৰ লাখ ভাল ভৰা কোনোবা আছিলে চাৰা মানে কেনেকৈ দুখা এটা কৰিলে মোবাইল না বমিটো অহ চালা লম মোবাইলটো পালোঁ ভালেই হ'ল চিমখন আছিল লগাব পাৰিম কথা হ'ল কি আইনাখন দেখো ভাঙা ভাঙা মুখখনো দেখা নাপায় ভালকৈ ফোন তাৰ কোনোবা ফোন কৰিছে কোনোবা জান লেখা আছে দেখুৱা চাওঁ ৰাতি বুলি শুনবা কোনোবাই ৰিচিভ কৰি চাওঁ হেল্ল' আপি চলি মাত দেখুৱাই জান বুলিও ক'লা দেখুৱাই শুনিবা এইবাৰ মোৰ বিয়াখন হোৱাটো খাটাং মোবাইলে গাৰ্লফ্ৰেণ্ডে একেলগে পালোঁ অঁ জান অঁ তোমাক মই 10 মিনিট দেৰিকৈ ফোন কৰি আছোঁ ৰ এই মই বিজি আছোঁ অলপ অঁ দে পাপাই কিবাকৈ 10 মিনিট দেৰিকৈ বুলি কৈ ৰাখছোঁ ৰ এতিয়া মই কি কৰিম মোবাইলটোৰ বেটাৰী চেটাৰী খুলি পেলাই চিমখন খুলি মোৰ চিমখনে লগা ভাল হ'ব ক'ব লাগিব সেইখন চিম বেয়া হোৱা বুলি মোবাইলটো এতিয়া উলিয়াই পেলাই মোৰ চিমখন লগা ভাল হ'ব এইখন কাৰ বা চিম আছিল এখন ঘৰতে মোৰ চিম অ' দোষ ক'ত যাবা ক'ত যাম মানে দোষে ভাতি পেলাই গাৰ্লফ্ৰেণ্ডটোক লগ ধৰিম হ'লে এতিয়া পূজা পৰা একলা আহোঁ কিবা এটা কিনি দিব লাগিব না প্ৰথম লগ ধৰিম কিয় দোষ তই তাইক এৰাই না ৰং নম্বৰত ভাল পায় অ' ৰং নম্বৰত ভাল পালে কি হ'ব কি কোমলীয়া মাত আজি লগ ধৰিব যাব লাগিব তাই আহিম বুলি কৈছে পাৰ্কক কিমান পাৰ্ক আহিব মোক একবাৰ দেখি দিবি না নিম দে তাকে মই আজি যাওঁ দিছোঁ লগ ধৰি তোৰ মোবাইলটো আছে নেকি মোবাইলটো ফোন মাৰিবি নেকি আছা এটা ফোন কৰোঁ মই অ' দোষ অ' মোবাইলটো কৈ দোষ মোবাইল কয়া মোবাইল দোষ মই বহুত বাৰ গ'লোঁ দোষ মোবাইলটো নহয় মোবাইলত প্ৰেমটোও আছে একেলগে চিমখন মোবাইল অ' দোষ মই পাগলা আহিলোঁ কণ্ট্ৰল 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 তই ভাবছোঁ কেনেকৈ পৰিল মোবাইলটো ভাবছোঁ মানে মই দিনেশক ফোনটো দিলোঁ তাৰপিছত মোবাইলটো মই যাওঁ মই আজি তাৰমানে গাৰ্লফ্ৰেণ্ডক লগ ধৰি যোৱাৰ কথা আছে পুৰা জল্দি দিছোঁ মোবাইলটো খাই অ' দোষ হয় মই পাগলাই গ'লোঁ মোবাইল তাতে বসছি বাপু তই মোৰলৈ যাই দে মোবাইলটো মই গেম খেলিব পাৰি না মোৰো ৰূপ লাগিছে হয় নেকি চিমখন খুৱাওঁতে আগ লাগে আৰু চিমখন খুৱালোঁ ৰ নাকি তাই ফোন কৰিলে মাতটো গমেই পায় ঘণ্টা কিবা এটা কৰিব লাগিব মিঠা মিঠা মাত দি পেলাই লৈ ৰাখিব লাগিব বস্তু আৰু ফিৰি দিব পাৰি না চালা কত বিয়াত আলু গুজানতে মাংস দে ফিৰি দি নাপলোঁ আৰু আজি মোবাইলৰ লগত
চিম টিম গোটাই গাৰ্লফ্ৰেণ্ড একেলগে পাইছোঁ আৰু ফিৰি দিম নেদেখাজনে কিবাকে চাব দে আৰু কিবা এটা কৰিব লাগিব চিমখান খোৱালোঁ ফোন এটা মাৰিবা হেল্ল' অঁ মই দে অঁ সেইখন চিম বদলালোঁ এইটো মোৰ নতুন নাম্বাৰ জিঅ' নাম্বাৰ দে অঁ এই ঘৰত আলহী আছিল কি লোক ধৰা কথা ক'লা পুৱাই লাগ পালোঁ ভাটি পেলাই লোক ধৰা কথা ক'লা কিবা এটা বাহানা কৰিব লাগিব অঁ এই মই আজি যাব নোৱাৰোঁ দে এই মোৰ লগত চলি আছি থাকিব লাগিব তেওঁৰ লগত আজি অঁ দে কালি যাম দে হ'ব দে বাপ্পা তই এই দেখোন মানি গেলাই কালি লগ ধৰিম বুলি কয় প্ৰেমটো নতুন কিজানি কিবাকে পতাব লাগব দাদা বনা দিয়েছে খুব যা পুরা পুরা মোবাইল খালি গে যা কত সে গেম নিয়ে হবি গেল ও কা মোবাইলটো হসি দে কে নাম চিন্তা কৰিছা যা ভাত খাগে টেনশন নব মোবাইলটোৰ লগতো বহুতেও গৈছে একেলগে তাই ফোন নম্বৰটো মুখস্থ নাছিল আগলাই হয় নেকি এ কা তাৰ কে টেনচন লৈছা মই এটা দিম আৰু কপালৰ লিখান দেখি যেনে মোবাইল হেনে পাবি জয় যা খাও যো ও তুমিয়ে নেকি তুমি দিলীপ অঁ অঁ মই দিলীপ হোৱাটছএপত ফটোটো তোমাক দেখাতে নালাগে তেনেকুৱা বেলেগ 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 লাগিছে তোমাক এই নাই হোৱাটছএপত মই বেলেগৰ ফটো চাওঁ মোৰ ফটো নাচাওঁ অঁ হয় নেকি অহা তেনেহ'লে পঢ়িব লাগিব দে দে ইমান আগুৱাই আহা ভয় লাগে যদি আৰু কাৰেণ্টে চট মাৰাৰ দৰে চট মাৰি দে নহয় হে তুমি যে কৈছিলা প্ৰথম দিনা যে আমি লগ কৰিলে মোবাইল দিম তুমি মোবাইলটো ক'ত মোবাইল চাল্লা সিও কাম বস্তু নাছিল আৰম্ভণিৰ দিনা মোবাইল দিম বুলি কৈছিল কি ভাবি আছা তুমি কি মানে মোবাইল আনছিলোঁ আৰু মোবাইল আনছিলোঁ এইটো পিয়ৰ মাল এইটো একদম এক নম্বৰ মাল এইটো মোবাইলটোৰ আইনা চাইনাও নাই ভাঙা দেখোন কি কবি লাগ ভাল কপাল বেয়া এইটো মোবাইলটো পচি আইনাই ভাঙছি ডিছপ্লে জানা নহয় চলাব পাৰিবি দে 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 মৰমত দিয়া বস্তু এইটোৱে বহুত ডাঙৰ বস্তু হ'ব দে হ'ব তেনেহ'লে মই আজি যাওঁতে বহুত সময় হ'ল তাতে যা বাৰু আহিছোঁ বাপ্পা তই সিও কি বস্তু আছিলে মোবাইল দিম বুলি কৈছিল চালা মোবাইলটো পুৱাই পাইছিলোহি হাতীবিলাক শেষ দিলাকো নিলাকো আৰু বা কি নে কামত নহয় ভাল হ'ব ইমান হেৰি কৰিব নোৱাৰা যা বৌ যাওঁ যা এতিয়া আৰু নাই মোবাইলটো দিলে ভাঙা ফোন এটাকে কৰোঁ ৰ মোৰ মোবাইলটো লৈ গ'ল মোৰ মোবাইলটো লৈ গ'ল আমি খেলা যা লুৱে এতিয়া খানা খাম দে আমি অ' দিয়া এটা মোবাইল আছিলে বেচিব লাগিছিল কিনবি নেকি মোবাইল বেচতি আমার কাকাক মোবাইল লাগা আছে জুসু জুসু আমার টাকা দাও কি ঘৰ নাযাওঁ নেকি একে কৰি দিয়া ভাল হ'ব আমার ঘরে গেলে তো কায়ো নামলে জুসু ও দোস্তম দেইতা যা ও আমার কাকাক একটা মোবাইল লাগে এই বলে বেচবো আমি রাতে খানা খাম দাদা অ' ৰস্তি কি এটা নতুন মোবাইল কিনিলে চাওক চাওঁ মানে মোৰতো হচি ইও হাত দি গেছি ভাত নাখাই গেছি গেম খেলবা নাপায় চলি তেনেকৈ লাগি থাকে চম্বক লাগে দি মই এটা কিনিলোঁ ৰ এটা কম দামতে পালোঁ সুবিধা পালে ময়ো এটা কিনিম পাই ভাল লাগছি ন ভাল লাগছি ও কা এই বলে এটা মোবাইল বেচবো অ' মই এটা মোবাইল লৈছোঁ কিনিব নেকি কিনিম বুলি কৈছিল মোৰ কিন্তু কম দামত পাইছোঁ কম দামত চাওঁ চাওঁ মোবাইলটো চাওঁ দিছোঁ আগে চাম তো হলটো কিনিবই লাগিব এইটো মোৰ মই এটা নতুন মোবাইল মোবাইল হয়তো মই এটা ইয়ে দিছোঁ জোতা মানে ইয়ে ধৰ এক ধৰে তুই দে